suma 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 mitha mon buja 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 mudma মুখ মাতিবচোন পইচা নালাগে এনেই ভাল কাম ৰাইজ বেয়া দিন চলি আছে কাৰণে চাগে এইবোৰ ভেবেলা ছাগলীৰ মাত শুনিবলৈ পালো পাই হলিউডি সুৰ দেখোন বাইদেউৰ আমি গান গাব নজনা মানুহ যদিও ক'ব পাৰো আপুনি বেয়া গাইছে সঁচাই বহুত বেয়া গাইছে গানৰ সুৰ তালৰ লগত অত্যাচাৰ কৰা দেখা গৈছে ইয়াতে যোনটো সুৰ তাল নজনা মানুহ এজনেও ধৰিব পাৰিব জুবিনদাৰ গান গোৱা স্কেল যদি কেটচ কৰিব নোৱাৰে গান গাবই নালাগে এনে ইমান নষ্টালজিক গান এটাৰ সুৰ তালৰ লগত এনে ধৰণে খেলা কৰিলে আমাৰতো ভাল নালাগে ন নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আকৌ এবাৰ ওয়েলকাম মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ কেনেকুৱা লাগিব যদি মই কওঁ যে সুমি বৰা ঘূৰি আহি আছে ভগৱান ফুলাই দে কপালখন ফুলাই দে তাকো এটা ব্যতিক্ৰম ৰূপত এইবাৰ অসমৰ জলিউডত নহয় মুম্বাইৰ বলিউডত বলিউড সুমিৰ বাবে আছিল বহুদূৰ কিন্তু এতিয়া বলিউডে নিজে বিচাৰি ললে সুমি প্ৰথমতে ময়ো এই নিউজটো শুনি পিনে পাগলা হৈ গৈছিলোঁ কিন্তু আফচোচ মানে কি ভালেই হ'ল যে এই নিউজটো ফেক মানে টোটেলি ফেক নহয় কিন্তু নিউজটো উপস্থাপন কৰিছে অলপমান মানে এনেকুৱা টেকনিকত যোনটোক মানে ফেক বুলি ক'ব পাৰি আসলতে সুমি বৰাই বলিউড যোৱা নাই কেছটো এনেকুৱা যে সুমি বৰাৰ ৰিয়েল লাইফ স্কেমটোৰ পৰা ইনস্পিৰেশ্যন লৈ কিনে হিন্দীত এখন ৱেব সিৰিজ ওলোৱা হৈছে ৱেব সিৰিজখন বনাইছে মুম্বাইত বসবাস কৰা এঞ্জেল ৰায় নামৰ এজনী ছোৱালীয়ে আৰু ৱেব সিৰিজখনৰ নাম হ'ল ঘোটালা এঞ্জেল ৰায় আগতে আমাৰ জুবিনদাৰ লগতো কাম কৰিছে ইন মিউজিক ইণ্ডাষ্ট্ৰী এজ এ ছিংগাৰ এতিয়া নিউজ চেনেলবিলাকে এই গোটেই ষ্টৰিটো এনেধৰণে প্ৰচাৰ কৰি আছে যে সুমি বৰাই বলিউডত চিট পাইছে এতিয়া বলিউড বুলি ক'লে এক্সপেক্টেশ্যনত কি আহে ডাঙৰ স্ক্ৰীনৰ পৰ্দা হল থিয়েটাৰ এইবিলাকে আৰু গোটেই নেশ্যনেল অডিয়েন্স কিন্তু তোমালোকে এই ৱেব সিৰিজখন চাব পাবা ইউটিউবত তেতিয়াহ'লে কেনেকৈ বলিউডৰ হ'ল नमस्ते असम की खबर मैं हूं एंजल राय और मेरी फर्स्ट वेब सीरीज घोटाला मेरे YouTube चैनल एंजल राय 07 पर आ चुकी है এতিয়া নিউজ চেনেলৰ সেই মানুহকেইটা কোনে বুজাব যে হিন্দীত কিবা এটা বনাই দিলেই বলিউডক নুবুজায় ইফালে ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা মুক্ত হ'ল বিশাল ফুকন কি হিৰোৰ দৰে খোজকাঢ়ি আহিছে কোনোবা দুখীয়া পইচা পাতি নোহোৱা ল'ৰা হ'লে গেলি মৰিলে হয় জেইলত কিন্তু বিশাল ফুকন ন পইচা আছে সেইকাৰণে মুকলি আকাশৰ তলত এতিয়া সুমি অবিহনে বিশাল চূণ নোহোৱা সাধাৰণ নিচিনা এতিয়া যিহেতু বিশাল ওলাই আহিল সুমিকো হয়তো বেছিদিন অশান্তিত নাৰাখে বিশালে জেইলত কাৰণ ৰিলছৰ নতুন ট্ৰেণ্ডবিলাকত ভিডিঅ' বনাই দিব লাগিব ন পাতি লোৱা ভায়াকে বৰ্তমান সময়ত সুমি আৰু বিশালৰ আৰু এটা ভিডিঅ'ই ছ'চিয়েল মিডিয়াত অলপমান খলকনিৰ সৃষ্টি কৰা দেখা গৈছে ভিডিঅ'টোত সুমি আৰু বিশালক এয়াৰপৰ্টত একেলগে দেখা গৈছে তো গাইজ আপোনালোকক কৈ দিওঁ যে এই ভিডিঅ'টো টোটেলি ফেক হয় তোমালোকে ভাবা ইমান কটি ফাটা গেলা গৰমত কোনে জেকেট পিন্ধি ঘূৰিব এইটো বহুত আগৰে ভিডিঅ' হয় যোনটো কিছুমান ইনষ্টাগ্ৰাম ইণ্ডিভিজুৱেল ইউজাৰে আপলোড দি আছে নিজৰ একাউণ্টৰ পৰা ভিউছৰ কাৰণে কিছুমানে চাৰিওফালে অকল ফলছ ইনফৰমেশ্যন স্প্ৰেড কৰি আছে জাষ্ট সামান্য অকণমান ভিউছৰ কাৰণে শেষত গাইজ এটা কথাই ক'ম ছ'চিয়েল মিডিয়াত যি দেখে তাকে বিশ্বাস কৰি নল'ব কিবা এটা যদি বেছি আচৰিত বস্তু কেতিয়াবা দেখি যায় তাৰে ওপৰত অলপমান ৰিচাৰ্চ কৰক নিজেই জানক যে এইটো অৰিজিনেল হয় নে ফেক হয় কাৰণ বহুত ফেক মানুহৰে ভৰি আছে এই ছ'চিয়েল মিডিয়াটো শেষত গাইজ ভিডিঅ'টো লাইক কৰি যাব একেবাৰে নাপাহৰিবা চেনেলটো যদি আজি ফাৰ্ষ্ট টাইম চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত যে আছে সেই বেল আইকনটো সেইটো ক্লিক কৰি অল ছেট কৰি দিব একেবাৰে নাপাহৰিবা অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ' সৈতে বাই বাই ষ্টে টিউন ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম